কেতিয়াবা যে নিৰামিষ ভাত এসাঁজো খাই ইমান ভাল লাগে নহয়নে বাৰু আজি বৃহস্পতিবাৰ স্কুলৰ পৰা আহি ভাবিলোঁ কি বনাওঁ আৰু তাৰপিছত দেখিলোঁ চয়াবিন কেইটামান আছে ৰৈ নাথাকিলোঁ আৰু একদম কামত লাগি গ'লোঁ একেবাৰে চিম্পলকৈ চয়াবিন আৰু আলুৰ চব্জি অলপ বনালোঁ বইল কৰি লৈছিলোঁ দেই চয়াবিনখিনি আৰু আলুখিনি আৰু দাইলৰ কিন্তু চিন্তা আজি কৰা নাই কাৰণ ৰাতিপুৱা লুচিৰ লগত খোৱা ঘুগুনি অকণমান আছিল নহয় সেইকাৰণে নবনালোৱে আৰু বাহিৰলৈ গৈ দেখিলোঁ কোমলীয়া নৰসিংহৰ পাত কেইখিলামান একদম ৰ'ব নোৱাৰি তাকো বৰকৈ বনাই দিলোঁ স্কুলত ষ্টুডেণ্ট কেইটামানে জলফাই খাই আছিল মোকো দুটামান দিলে তাৰে কেইটামান খালোঁ আৰু কেইটামান ঘৰলৈ লৈ আনিছিলোঁ সেইকেইটাকনো কিয় এৰি দিওঁ ন সেইকেইটাও বইল কৰি পিটিকা কৰি পেলালোঁ আৰু মেলাৰ পৰা যে অনাৰ নহৰুৰ আচাৰকণ মোৰ কিন্তু বৰ প্ৰিয় আৰু তাকো লৈ ল'লোঁ আৰু আজি মোৰ বৃহস্পতিবাৰৰ থালিখন ৰেডি হৈ গ'ল আৰু এই থালিখন আপোনালোকলৈ আগবঢ়ালোঁ দেই মই এতিয়া খাই লওঁ